নমস্কাৰ বন্ধুসকল, আপোনাক স্বাগতম জনাইছোঁ মোৰ এক অন্য ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে এজি এণ্টাৰটেইনমেণ্ট। আজি পোনপ্ৰথমবাৰৰ বাবে মই এটা সৰু কমেডি ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। মোৰ লগত অভিনয় কৰিছে সুৰজিৎ দত্ত আৰু উজ্জ্বল দিয়া। যদি ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিব। বৰুৱা আছানে? ঠিক আছে বাৰু, হ'ব দিয়ক, ৰাখিছোঁ। অৱস্থা আহক সোমাই আহক। পিছে ৰবি, তই বহুত ডাঙৰ ল'ৰা হৈ গলি অ'। মই এতিয়া ডাঙৰ নহমেই নে কি বৰ্তা? গোটেইটো ছেকেণ্ড বৰুৱাই আৰু ডাঙৰ হলিহে হলি, কিন্তু গজাব নোৱাৰিলি দাড়ি। আহিল আৰু সেইটো ঐ ছেকেণ্ড বৰুৱা, যা ফেনখন লগা। অৰ্ডাৰ কি কলি তই? অঁ নহয়, বতাহ লগাইছোঁ। কোন নো? হয় কিয়া বৰুৱা আহ বহ। আজি বা কি বুলি আহিলে? বোলো আপোনাৰ ল'ৰাটো পাছ কৰিলে, বোলো চাহকণো খাওঁগে, কিবা এটা বোলো কৈ থওঁ আহোঁগে। ভালে কৰিলে দিয়ক। আপোনাৰো কামনো কি আৰু, এই লোকৰ ঘৰে চাহৰ জুতি লোৱা আহে। কিনো কয় আপুনি? পিছে ৰবি, তোৰ ৰিজাল্ট কিয় ফেইল নে পাছ? আপুনি গম নোপোৱাকৈ আছে। বৰুৱা পৰা ল'ৰা নহয়, হেমুখৰ পৰা হ'ল, ডাঙৰ হ'ল। কিনো ক'ব ইয়াৰ কথা? কেলেনো কথা শুনি 10টো ছেকেণ্ড ডিভিজন বৰ্তা। বৰুৱা ছেকেণ্ডত কাম নাই বুজিছা। আমাৰ এই শৰ্মালতে 90% পাইছে। হোৱাটো হৈ গ'ল আৰু এতিয়া যদি আলোচনা কৰি কিবা লাভ হ'ব? সকলোৰে 5টা গলি সমান নহয় বৰ্তা। কৰিবলৈ আহিছে খবৰ লওক, লোকৰ তুলনা দিবলৈ আমাৰ ঘৰত নাহিব। থোৱা আহে শৰ্মাৰ ল'ৰাটোৱে মোবাইলো ৰাখিলে, এই হাতত ইমান ডাঙৰ ডাঙৰ মোবাইলো কিয় লৈ দিয়া হে এইটো? বুজিছে শইকীয়া, আজিকালি ল'ৰা কাৰ হাততো নাই বাৰু, আপুনিয়ে কওকচোন। মোবাইল ল'লে সকলো ল'ৰা ছোৱালী ধ্বংস নহয় বৰ্তা। আপুনি ঠিকে কৈছে শইকীয়া, মোবাইলৰ পৰা ল'ৰা ছোৱালী ধ্বংস পথলৈ নাযায়। এতিয়া আপুনি আমাৰ দেশৰ পৰিস্থিতিটোকে চাওকচোন, সকলো বিদ্যালয় মহাবিদ্যালয় বন্ধ, মোবাইলৰ জৰিয়তে অনলাইন ক্লাছ হৈ আছে, তাৰ পৰাতো ল'ৰা ছোৱালী উপকৃত হৈছে। পিছে ৰবি, এতিয়া কি পঢ়িম বুলি ভাবিছ? অসমীয়াত মেজৰটো লৈ মই বিএটো কমপ্লিট কৰিম। অসমীয়াত মেজৰ? বৰুৱা, তুমি আইকে পঢ়োৱা আকৌ, লাষ্টত চাকৰি কৰি খাই থাকিব, তোমাৰ সুখেই সুখ হ'ব। কঙালৰ চাকৰিটো মোৰহে থৈ দিছে। বুজিছ শইকীয়া, ল'ৰা যি ভাল লাগে তাকে কৰ,
তাৰ মাজত আমি সোমালে বেয়াহে হ'ব। পিছে ৰবি ভাবিছেনে নাই? কিহৰ কথা কৈছে বুজিয়ে পোৱা নাই, খোলা খুলিকে কওক। এতিয়াহে আপুনি আচল পইণ্টলৈ পিছে বৰুৱা নিদিব। এতিয়াই বাক নিদিওঁ, নিজে ইনকাম কৰি ল'লে ল'ব আৰু। আচ্ছা, তোমাৰ ল'ৰা এতিয়া কি কৰে? সি এতিয়া এক্টৰ। এক্টৰ? ক'তা? মই দেখোন তাক টিভিয়ে চিভিয়ে দেখা নাই। কিমান টকা দৰমহা পায়? এক্টৰ হয়, কিন্তু টিভিত নহয়। টিকটকতে ছোৱালীকেইটা লিলিমাই কৰি থাকে, সেইটোৰ এক্টৰ।